Next stop, Jorhat City. Jorhat. most of the sound factors are already known. Market. The Second largest occasional city. recording, Jorhat. playing time, and the sound level required. এইফালে কয় আৰু সেনেকে এইখনে আৰু যোৰহাট Fine grained deposit. এখানে আৰু যোৰহাট এখন This takes place in 2 minutes. এখানে আৰু যোৰহাট Has to be fixed. যোৰহাট আজি মোৰ যোৰহাট ফাৰ্ষ্ট ডে আৰু মই কালি আহি পাইছিলো মানে মই আগদিনাই গৈ পাইছিলো কিন্তু সেইদিনা মই শ্বুট কৰা নাই অফিচিয়েলি আজি মোৰ ফাৰ্ষ্ট ডে ইন যোৰহাট আৰু আজি মোৰ লগত আছে মাই ডিয়াৰ চিষ্টাৰ ক্ৰিষ্টিনা তো মই আহিছো যোৰহাট এক্সপ্ল'ৰ কৰিবলৈ আজি ওলাই আহিছো যোৰহাট টাউনখন চাম বুলি চিটিখন চাম বুলি তো লেটছ গো लग जाए तेरे मेरे इस प्यार को मन्नतों का तू धागा कोई बांध ले তো গাইজ এতিয়া আমি গৈ আছো যোৰহাট এক্সপ্ল'ৰ কৰিবলৈ টাউন গৈ আছো প্ৰথমতে ক'লে যোৰহাট এক্সপ্ল'ৰ কৰিব যাওঁ আৰু এতিয়া ভেকচিন ল'ব আহিছে কাম বন নাই এক্সপ্ল'ৰ কৰিবলৈ মই প্ৰথমতে আহিছো কি এখন মেডিকেললৈ কিয় বাত হে মোক আনিছে এগৰাকীয়ে তো গাইজ মেডিকেলত ভেকচিন নাপায় আমি ঘূৰি আহিলো এটা ৰজাদিনীয়া পুখুৰী ৰাজমাও পুখুৰী চাবলৈ য়েছ ৰাজমাও পুখুৰী অ'কে গাইজ এতিয়া আমি গৈ আছো ৰাজমা পুখুৰী নট ৰাজমা চাৱল কি কি কোনটো কি আৱৰ্ত ভৱন এইটো এছ পি ভৱন আৰু আৰু অ'কে গাইজ এতিয়া আমি গৈ আছো ৰাজমা পুখুৰী এইটো বনাই আছে ন এইটো হৈছে গাইজ ৰাজমা পুখুৰী আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব বহুত মানে ইয়াত যি চব ধৰণৰ যুৱ প্ৰজন্ম নহয় ইয়াত মানে চব আপোনাৰ অফিচৰ কাম কৰা মানুহ দেখিবলৈ পাব মানে এখন পাৰ্ক আৰু পুখুৰীটোৰ পাৰে পাৰে আৰু এইটো পুখুৰীটো আগৰ দিনৰ আহোমৰ দিনৰ হয় পুখুৰীটো আৰু ইয়াত স্কুল কলেজৰ পৰা ল'ৰা ছোৱালীবোৰে বাং মাৰি ইয়াত বহি থাকে তাত আৰু উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ ৰাজমা পুখুৰী চোৱাৰ পাছত আমাৰ হাতত একো অপশ্যন নাই একো প্লেন নাই আমাৰ টাউনৰ মাজত চাবলৈ একো ভাল ঠাই নাই একাকে কৈ আছে ষ্টেচন যাওঁ পাৰ্ক যাওঁ কিন্তু পাৰ্ক ষ্টেচনত গৈ কৰিমগৈ কি ক'ত যাওঁ বৈ যাওঁ বৈ ষ্টেচন যাওঁ বৈ গাইজ আমি নিজে গম পোৱা নাই এতিয়া ক'ত গৈ আছো এইমলেছ পাৰ্কত গৈ কি কৰিমগে বে আৰু সেনেকে এইখনে আৰু যোৰহাট এখানে আৰু যোৰহাট এখানে আৰু যোৰহাট क्या एक्सप्लोर किया आज हमने मजा आ गया ইমান ধুনীয়াকৈ এক্সপ্ল'ৰ কৰাৰ পাছত কিমান ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিছে আপোনালোকে দেখি আছে ইমান ধুনীয়াকৈ এক্সপ্ল'ৰ কৰাৰ পাছত ভোকটো লাগিবই আৰু আমি এখন সোমালো ফাষ্ট ফুডত কল ডেলি কিটচেন চৰি ডেলি চিকেন কৈছো ইয়াৰ আমি অৰ্ডাৰ কৰিলো ৰোল ইয়াৰ ৰোল বেষ্ট বোলে আৰু য়েছ কফি অ'কে গাইজ খানা ডান কফি অপি আৰু এতিয়া মই গৈ আছো ওপৰলৈ ওপৰৰ পৰা এটা ভিউ চাবলৈ গৈ আছো গাইজ ৱাও I'm not thinking about the way you keep my world from spinning. I'm just thinking about your eyes. Just don't know if I've been faking or pretending, but I know I never felt so damn alive. ক'তনো গু আছে তাত গু নাই এই ৰাজাব এখনত এই এখন এনে এখন সোমাই গৈছে এখন কি বজাৰ এতিয়া আমি কৈ আছো চক বজাৰ মই অকলে অকলে কি কৰি দিব এটা আজি গম পাই যাবি গৈ ট্ৰাফিক ৱাও মানুহ দেখিয়ে ভাল লাগিছে
এতিয়া আমি সোমাইছোঁ গাইছ চক বজাৰ আৰু মানুহ চক ইয়াত অকল কাপোৰে পোৱা যায় নে বেলেগ কিবা কিবি পায় হা কিহৰ ভিডিঅ' হয় বন্ধু এইটো ব্লগ বনাই আছো মই অঁ মাস্ক নিপিন্ধা কাৰণে হৈছে নেকি নহয় নহয় ভাবিছা চবে মই মাস্ক নিপিন্ধাৰ কাৰণে ভিডিঅ' বনাই আছো লৈ যা ঘৰলৈ টাউনৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে এটা কিউট ডগ লগ পালোঁ আৰু ডগৰ কাৰণে কিমান পাগল আপোনালোকেতো জানেই আৰু ফটো মাৰিবলৈ যাওঁতে মাকজনী ওলাই আহিলে বহি দিছে যা Oi, shit, no! Oh, shit, no! তো মাকজনী তাত পোৱালে এনেকুৱা কৈ আছে মাকজনী আহি অৱস্থা বেয়া কৰি দিলে আৰু অলপ দূৰ অহাৰ পাছত আমি এখন চাহৰ শ্বপ পালোঁ নাম কৰক চাই একদম কৰক চাই তো ভাবিলোঁ যোৰহাট আহিছোঁ যেতিয়া চাহৰ টেষ্টটো লৈ যাওঁ নে কি হেল্ল' মেম চেনি খাইছে আপুনি অ'কে গাইজ এতিয়া আমি আছোঁ কৰক চাই চাহ খাবলৈ চব টেষ্ট আছে যেতিয়া এইটো টেষ্ট কৰি যাওঁ এইটোৱে চাহ কৰক চাই ইয়াত গাইজ চাহ নামৰ নিচিনা একদম কৰক আজি যোৰহাট এক্সপ্ল'ৰ কৰি বহুত বেছি ভাল লাগিলে লাষ্টত আমি খাই বৈ মেলি ঘৰলৈ যাওঁ তো গাইজ আজি যোৰহাট এক্সপ্ল'ৰ কৰি বহুত বেছি ভাল লাগিলে কাইলৈ কি হয় আই ডণ্ট ন' নিমাতী যাম কাইলৈ যেতিয়া গাড়ী উঠিম তেতিয়াহে মই বিশ্বাস হ'ব যে নিমাতী যাম আজি ভেকচিন ল'বলৈ ওলাইছোঁ ভেকচিন নল'লোঁ মানে এতিয়া ঘৰ যাওঁ Let's go গ'ল্ডেন আৱাৰ ষ্টাৰ্ট হৈছে লাহে লাহে গ'ল্ডেন আৱাৰ আপোনালোকক দেখাই আছোঁ যোৰহাটৰ পৰা বা আজিৰ দিনটো শেষ কৰিলোঁ এটা বিউটিফুল ছানছেটৰ লগত লগ পাম নেক্সট ভিডিঅ'ত মানে নিমাতী ঘাটত তো ছাপোৰ্টৰ কাৰণে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ এওঁলোকক বাদ দিয়ক আমি তালৈ যাব হা এওঁলোকক বাদ দিয়ক এইটো এতিয়া মোৰ ভাগৰ ব্লগিং চেনেল হয় চব মই চাকে দেখাওঁ সেইটো মোৰ কথা এইটো 7 কোটি টকা আছে